মই এতিয়া কোৰখনলৈ পথাৰলৈ যাওঁ। পথাৰত বহুত কাম আছে। তুমি ভাতকেইটা বান্ধি দিয়া। আৰু শুনা, তুমি ইয়াত নতুন, গতিকে কলৈকো ওলাই নাযাবা। হ'ব দিয়ক, আপুনি পাৰিলে অলপ সোনকালে আহিব। যোৱা, তুমি ভাতকেইটা লৈ আহা। কেতেকী খুৰী কি চাই আছা? নাই খুৰী, এওঁ পথাৰলৈ গ'ল, তাকেহে। সেইটোহে, মই বোলো নতুন কইনাৰ খবৰ এটাকে লৈ আহো, সেই বুলিহে আহিলো। ভালে কৰিলে খুৰী। আহক ভিতৰলৈ আহক। চাহ লওক খুৰী। কেশৱ পিছে কেতিয়াকে আহিব? সন্ধিয়াকে আহিব বুলি কৈছে। পথাৰত হেনো বহুত কাম। ভাত কেইটামান দি পঠিয়াইছো, তাতে খাই ল'ব আৰু। তোমাক সি অকলে এৰি থৈ যাব লাগেনে? নাই খুৰী, মোৰ অকণো ভয় নাই। নহয়, আমাৰ এই অঞ্চলটো সিমান এটা ঠিক নহয়। বাদ দিয়া সেইবোৰ। মই এতিয়া যাওঁ, মাজে মাজে আহি থাকিম, তুমিও যাই থাকিবা। কি চাই আছে? সেইজনী পাগলী, তাই সদায় এনেকৈ থাকে। ভয় খাব নালাগে। আপোনাক ইয়াতে প্ৰথম দেখিলোঁ। আপুনি কেশৱ দাৰ নহয় জানো? হয়। মই কেশৱ দাকে লগ কৰিব আহিছিলোঁ। আপোনাক ইয়াতে দেখা পাই ইয়ালৈকে আহিলোঁ। এওঁ নাই নহয়, পথাৰলৈ গৈছে। সন্ধিয়াকে আহিব। আপোনাক মানে ঘৰত অকলে থৈ গৈছে? আপুনি সন্ধিয়াকে আহিব। এওঁ আহিলে বাৰু কৈ দিম। এতিয়াই যাওঁ নেকি? আপুনিও ঘৰত অকলে আছে। কি হ'ল? কি ভাবি আছে? নাই, মোৰ বস্তু এটা মানে আপোনালোকৰ তাতে আছিল, ভাবিলোঁ লৈয়ে যাওঁ নেকি? নাই, আপুনি সন্ধিয়াকে আহিব। এওঁ আহিলে মই কৈ দিম। আপোনাক কিবা লাগিছিল নেকি? নাই নালাগে, মোৰ হ'লেই। এতিয়া তুমিও খোৱা। এটা কথা হ'ল। কি কোৱা? তুমি চাগে জোনাকীক দেখিলা। জোনাকী? এওঁ কোন? তাই এজনী পাগলী। ইমান ধুনীয়া মহিলাগৰাকী পাগলী কেনেকৈ হ'ল? তাই আমাৰ ইয়াৰে। বৰশী বাই খুব ভাল পাইছে। গিৰিয়েক কামলৈ ওলাই যোৱাৰ পিছত তাই বৰশীটোলৈ সদায় ওলাই যায়। কিন্তু গিৰিয়েকে সেইবোৰ ভাল পোৱা নাছিল। আৰু শুনিছোঁ সিহঁতে হেনো কাৰোবাৰ পৰা টকা ধাৰলৈ লৈছিল। সেই ধাৰ পৰিশোধ কৰিব নোৱাৰি গিৰিয়েকে আত্মহত্যাও কৰিলে। আৰু তেতিয়াৰ পৰাই তাই পাগলী হৈ ফুৰিছিলে।
আৰু তাইৰ স্বভাৱ চৰিত্ৰও ইমান ঠিক নাছিল। বাৰু বাদ দিয়া সেইবোৰ, মই খোৱা বাতিলৈ যাওঁ আৰু তুমিও বাচনকেইটা ধুই আহা। শুনকচোন, আজি এজন মানুহ আহিছিলে আপোনাক বিচাৰি। মই নাই বুলি ক'লো। নামটোও সুধিব নহ'ল নহয়। কমল আহিছিল, তাক মই আলিমূৰতে লগ পাইছিলোঁ। হ'ব, এতিয়া আহা। আজিহে কিবা মনটো ভাল লাগিছে। বহুত দিনৰ পৰা মন্দিৰলৈ যাম বুলি যাবৰে মন নাছিল। ময়ো মাৰ ঘৰত থাকোঁতে সদায় ৰাতিপুৱা চাকি বস্তি দি থৈ আহোঁগৈ। মোৰ এনে নোযোৱা নহয়, কিন্তু ইয়াতে মানুহৰ সংখ্যা কম যে অকলে যাবও ভাল নালাগে। এতিয়া তুমি আছা নহয়, তোমাৰ লগতে যাব পাৰিম। হ'ব দিয়ক খুৰী, যাই থাকিম মাজে মাজে। আপুনি ইয়াতে কিয় বহি আছে? ভয় খাব নালাগে। আপোনাক মই একো নকলো। আপোনাৰ কথা এখেতে কৈছে। আপোনাৰ চাগে ভোক লাগিছে। এয়া লওক, প্ৰসাদ খাওক। চাওক, আপোনাৰ লগত যি হৈছে সেয়া হয়তো মই বুজিব নোৱাৰো, কিন্তু এগৰাকী নাৰী হিচাপে আন এগৰাকী নাৰী এনে দুখ মই চাই থাকিব নোৱাৰো। আপুনি মোক নিজৰ ভনীৰ দৰে ভাবিব পাৰে। কি কৰিছে এইবোৰ? আপোনাক মৰম কৰিব মন গৈছে, আহক না, ঘৰতো কোনো নাই। পাগল হৈছে নেকি? এতিয়া ইয়াৰ পৰা যাওক গৈ, নহ'লে মই চিঞৰি দিম। না 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 চিঞৰি কোনো লাভেই নাই, ইয়াত কোনোৱেই নাই। সেইকাৰণেহে কৈছোঁ, আহক অলপ মৰম কৰি দিওঁ, আহক না। এই দিয়ক, কি কৰিছে এইবোৰ? আজি মই ৰ'ব খুৰী, তেওঁৰ গাত একো ভুল নাই। যিজনী মহিলাক আপোনালোকে পাগলী বুলি তুচ্ছ জ্ঞান কৰি আছে, কেতিয়াবা তেওঁৰ লগত কি হৈছিল জানিব খোজেনে? যোৱাকালি মন্দিৰৰ পৰা অহাৰ পিছত আপুনি কামলৈ যাব ওলালে নেকি? ৰ'ব, মই ভাতকেইটা বাঢ়ি দিছোঁ।
ৰ'ব আপুনি অকণমান বহক। অ' মা তই ব দেই মই যাওঁ। অ' মা আপুনি বহক, মই আহিছোঁ। হেৰি প্ৰভাত দেখোন এতিয়ালৈ আহিয়ে পোৱা নাই। দেৰিকে আহিব, চাহ খাওঁতে জিৰাব, ভাত খাওঁতে জিৰাব। এনেকে হলে নহব দেই, বেলেগ এজন বিচাৰিব লাগিব। কথাটো অৱশ্যে নোহোৱা নহয় বাৰু, ৰবাচোন সি আহক চাই লওঁ। উঠিলি মহাশয়, প্ৰভাত আহিব নহয়, প্ৰভাতৰ লগত গৈ অলপ কামত লাগি দে, গৈ যা। হেৰি ল'ৰাটোকনো কিয় এনেকে কৈছে? উঠিছেহে সি। বাবা যা, মই তোৰ কাৰণে চাহ বাকো। বাইদেউ আহিলি, দেৰি কৰিলি যে? মানে বাইদেউ হ'ব এতিয়া কাৰণ ব্যাখ্যা কৰি থাকিব নালাগে, কামত লাগে যা। জোনাকী বাইদেউ, বৰশী বাব গৈছিলা নেকি? মাছ পিছে পালানে নাই? বাইদেউ পালো, এই গৰৈ মাছ। আমাৰ পিছে বহুত দিন গৰৈ মাছ খোৱায়ে হোৱা নাই। তুমি এটা কাম নকৰা কিয়? মাছকেইটা মোকে দিয়া, নহ'লে মই তোমাক কিবা এটা মূল্য দিম দিয়া। মাছকেইটা দিলে ৰাতি দেখোন খাবলৈ একোৱেই নাই। ইফালে মাৰো বেমাৰ, মাছকেইটা দিলে মাৰ কাৰণে দৰৱে আনিব পাৰিলোহেঁতেন, দিয়ে দিওঁ। হ'ব দিয়ক বাইদেউ, লওক। মই তোমাক ঘৰত গৈ পইচাটো দি থৈ আহিম দিয়া। ব'লা, ময়ো সেউতীহঁতৰ ঘৰৰ পৰাই আহোঁ, একেলগে যাওঁ। বলক পিছে বাইদেউ। মা, মা কি হৈছেনো মা? হেৰি আহকচোন, মাৰ কিবা এটা হৈছে। মা কি হৈছে তোৰ? অ' মা এতিয়া পিছে কি কৰিম বুলি ভাবিছে আপুনি? মাকটো এনেকে চাই থাকিব নোৱাৰো আমি। নহ'লে এটা কামেই কৰোঁ নেকি? কাণফুলিযোৰ আৰু খাৰুযোৰ বন্ধকতে দিওঁ নেকি? নালাগে, সেইখিনিতো মাৰ ঘৰৰ পৰা দিয়া বস্তু। এটা কামকে কৰোঁ, মাষ্টৰ দাদাৰ ওচৰত যাই অলপ সহায় বিচাৰোঁ। কিন্তু ৰিণিকী বাইদেৱে আমাক সহায় কৰিবলৈ দিব জানো? গৈ চাওঁ, কি হয় দেখা যাব। মাষ্টৰ দাদা, অ' মাষ্টৰ দাদা। তইহে? মাষ্টৰ দাদা নাই নেকি? আছে, ভিতৰতে আছে, যা। দাদা প্ৰভাত আহা। বহিছে? এই তলত নহয়, ওপৰত বহা। মানে দাদা অকণমান সহায় বিচাৰি আহিছিলোঁ আপোনাৰ ওচৰত। সহায়? কি সহায় কোৱাচোন বাৰু? মানে মাষ্টৰ দাদা, মাৰ 2 দিন ধৰি অসুখ হৈ আছে আৰু পইচাৰ অসুবিধাৰ বাবে আমি চিকিৎসা কৰিব পৰা নাই। গতিকে আপোনাৰ ওচৰত হাতযোৰ কৰি কৈছোঁ, অকণমান সহায় কৰক, নহ'লে মাক আমি ভাল কৰিব নোৱাৰিম। হ'ব, হাতযোৰ কৰিব নালাগে। তুমি ইমান দিনৰ পৰা আমাৰ ঘৰত কাম কৰি আহিছা, তোমাৰ ওপৰত মোৰ বিশ্বাস আছে। তোমাক সহায় কৰিব পাৰিলে মোৰে ভাল লাগিব দিয়াচোন। হ'ব, তুমি বহাচোন, মই ভিতৰৰ পৰা আহি আছোঁ।
হেৰি কি বিচাৰি আছে? মোৰ পাৰ্চটো দেখিছিলা নেকি? পাৰ্চ কিয় লাগে? প্ৰভাত আহিছিল। প্ৰভাতৰ মাকৰ বোলে অসুখ, তাকে অলপমান পইচা দি সহায় কৰিব পাৰিলে ভাল আছিলে। নালাগে নালাগে, নিজৰ খাবৰে যোৰা নাখায় আৰু আমাক পইচা ঘূৰাই দিব নেকি? তুমি সেইবিলাক বাদ দিয়া, আগতে তুমি পাৰ্চটো বিচাৰি দিয়াচোন। ৰ'ব। ইস কি মজা মালবে। প্ৰভাত, এইখিনিকে লোৱাচোন। মাহৰ শেষ যে, দৰমহা হোৱাই নাই। মোৰ কেইটামান সাঁচতীয়া পইচা আছিল, তাৰে অলপমান দিলোঁ আৰু। হ'ব দিয়ক দাদা, এইখিনি মোৰ কাৰণে যথেষ্ট। আপুনি যে মোক এইখিনি সহায় কৰিলে, এইখিনি মই কেতিয়াও নাপাহৰোঁ। আৰু পাৰিলে মই এইখিনি 2 এদিনতে ঘূৰাই দিবলৈ চেষ্টা কৰিম। আহিছোঁ দিয়ক। জোনাকী, বাইদেউ আহক বাইদেউ, বহক। মই ইয়ালৈ বহিবলৈ অহা নাই। ই প্ৰভাত আছেনে নাই? নাই বাইদেউ, মা ঢুকোৱাৰ পৰা এওঁ প্ৰায় ঘৰত নাথাকেই। ক'ত থাকিব? এতিয়া পইচা দিব লাগিব নহয়। পইচা দিয়াৰ ভয়ত পলাই আছে চাগে। তেনেকুৱা নহয় বাইদেউ, মা ঢুকোৱাৰ পৰা আমাৰ এওঁ কামলৈ নোযোৱাই হৈছে, আপুনিতো জানেই। সেইবিলাক মই একো নাজানো। কালি পৰহিৰ ভিতৰত মোক গোটেইখিনি পইচা লাগিব। বাইদেউ নিজৰ অসুবিধাবোৰ বুজিলে নহ'ব নহয়, আনৰ অসুবিধাবোৰো বুজিব লাগিব। হেৰি, আজি ৰিণিকী বাইদেউ পইচা খুজিবলৈ আহিছিল, কি কৰা যায় এতিয়া? মই ভাবিছোঁ আমাৰ গৰুহালকে বেচি দিওঁ, তাৰ পৰা যিকেইটা পইচা পাওঁ তেনেকৈ দিব লাগিব আৰু। আমাৰ গৰুহাল নাই গোহালিত, আহকচোন, শুনিছেনে? হেৰি, আমাৰ গৰুহালৰ একো সন্ধানেই নাপালোঁ। ময়ো চবতে বিচাৰিলোঁ, ক'তো সন্ধান পোৱা নাই। আৰু গৰুহাল নাপামেই নেকি? হেৰি, 2 দিন ধৰি বিচাৰিলোৱেই, নাপালেনো কি কৰিম? আপুনিও ৰাতিপুৱাৰ পৰা একো খোৱা নাই, ব'লক কিবা এটা খাই ল'ব। তুমি গৈ থাকাচোন, মই গৈ আছোঁ। প্ৰভাত, আজি দেখোন এসপ্তাহে হ'ল, পইচাৰ দেখোন একো খা খবৰে নাই। আপোনালোকৰ পইচাখিনি দিম বুলিতো গৰুহাল বেচিবলৈ ওলাইছিলোঁ, কিন্তু গৰুহাল নাই। তোমালোকৰ গৰু নাই, ছাগলী নাই, তোমালোকৰ সেইবোৰ ব্যক্তিগত কথা। আজি সন্ধিয়াৰ ভিতৰত মোক গোটেইখিনি পইচা দিবা। হে ভগৱান, কি বিপাঙত পেলালা। ভাবিছিলোঁ গৰুহাল বেচি টকাকেইটা দিম, কিন্তু এতিয়াচোন মৰাৰ বাহিৰে বেলেগ আন উপায় নাই।
তুমি এই পাগল এজনীৰ কথা বিশ্বাস কৰিছা? ময়ো বিশ্বাস কৰা নাছিলো, কিন্তু আজিৰ এই ঘটনাই মোক বিশ্বাস কৰিবলৈ বাধ্য কৰালে। আপোনাৰ ল'ৰা ছোৱালীটো এনেকুৱা বুলি মই ভবা নাছিলো। সোনকালে বিয়াখন পাতি দিয়ক, নহলে আজিৰ এই সমাজত আমাৰ নিচিনা নাৰী সুৰক্ষিত অনুভৱ নকৰিব। তোক মোৰ ল'ৰা বুলি ক'বলৈ লাজ লাগিছে। তই আজি এনেকুৱা পৰিস্থিতি এটা সন্মুখীন কৰাবি বুলি কেতিয়াও ভবা নাছিলো। আৰু তই মা, তইতো মোক ইহঁতৰ গৰু চুৰ কৰিবলৈ কৈছিলি। বাবা, মা কোৱা। তই এটা কাম কৰিব লাগিব। কি কাম মা? জোনাকীহঁতৰ গৰুহাল চুৰ কৰিব লাগে। পাৰিবি, চিন্তা কৰিব নালাগে। মই তোক এখন ধুনীয়া বাইক কিনি দিম। কি মা, বাইক? হ'ব মা, তই চিন্তা কৰিব নালাগে। চিন্তা কৰিব নালাগে, কোনো দেখা নাই দে। চুপ থাক। তোক মই চাই ল'ম। তোৰ কাৰণে আজি মই লাজ পাব লগা হৈছে। তোক আজি সোধাই নেৰো, তোকো গিৰিয়েৰক মৰা দি মাৰি পেলাম। তহঁতে কি ভাবিছিলি গিৰিয়েৰে আত্মহত্যা কৰিছে? নাই, মই মাৰিছিলো, মই। কমল, তই এইবোৰ কি কৰিছ? চাও এইবোৰ কি লৈছ তই? এইবোৰ ড্ৰাগছ হয়, ড্ৰাগছ। কি ড্ৰাগছ? তই এজন শিক্ষকৰ ল'ৰা হৈ ড্ৰাগছ লৈ তোৰ জীৱনটো ধ্বংস কৰিব বিচাৰিছ নেকি? এতিয়াই কৈ আছো। তই মোৰ ঘৰত পঢ় হে? তোৰ কাৰণে আজি মই ছাগলীৰ ঘৰ ধৰি ঘূৰি ফুৰিব লগা হৈছে। আমাৰ মৰাৰ পিছতো মই তোৰ দৃষ্টিৰ পৰা বাচি থাকিব লগা হৈছে। আৰু তোৰ কথা মই সকলোকে ক'ব বিচাৰিছিলো, কিন্তু কোনেও মোৰ কথা বিশ্বাস নকৰে। তোৰ নিচিনা ল'ৰা বিশ্বাস থকাতকৈ নথকাই ভাল। তোৰ কাৰণে নাৰী জাতিটোৰ তোক আজি মই মাৰি পেলাম। আজি এটা ল'ৰা পিশাচৰ অধ্যায় সমাপ্ত।